হে বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুখবৰ। সেয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইতিমধ্যে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ BSc বা BA বা বিকমত পঢ়ি আছে বা এক্সাম দিছে, আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আৰু ছেকেণ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ এণ্ড ছিক্স ছেমিষ্টাৰৰ কাৰণে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আৰু ডিক্লেয়াৰ কৰিছে BA বেচেলাৰ অফ আৰ্টছৰ কাৰণে এণ্ড বেচেলাৰ অফ কমাৰ্চ এণ্ড বেচেলাৰ অফ ছায়েন্সৰ কাৰণে। আৰু এই গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই ৰিজাল্ট ডিক্লেয়াৰ কৰিছে যোৱাকালি। গতিকে বন্ধুসকল, মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ সেই একটা সুখবৰ, যি ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিনীয়া তপস্যাৰ ফলত আজি পাব সিহঁতে এটা সুফলাফল। আৰু যি ফলাফলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মনটো উৎফুল্লিত হ'ব। তো গতিকে সেই ফলাফলসমূহ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো বন্ধুসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ফলাফলটো এতিয়ালৈকে পোৱা নাই, তো বন্ধুসকল আপোনালোকে সেই ফলাফলটো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে পাব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লিংকটো পাব আপোনালোকৰ ডিছক্ৰিপশ্যনত। মই ডিছক্ৰিপশ্যনত আপোনালোকৰ কাৰণে মোৰ এই চেনেলত মই দি দিছোঁ আপোনালোকৰ কাৰণে। তো বন্ধুসকল, আপোনালোকে যদি কোনোবাই মোৰ এই চেনেলটোত প্ৰথম, তেনেহ'লে আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু তাৰপিছত আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক। আৰু এই চেনেলৰ ডিছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব, যি লিংকৰ জৰিয়তে আপোনালোকে ৰিজাল্টটো পাই যাব পাৰে।